মই শ্ৰী অনন্ত শইকীয়া, প্ৰগ্ৰেম মেনেজাৰ চেফ NGOৰ আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ অধীনত আমাৰ ইয়াত যিটো HIV/AIDS প্ৰজেক্ট চলি আছে 2007 চনৰ পৰাই আমি এই প্ৰজেক্টত ধন্যবাদ হৈ আছোঁ। আৰু ইয়াতে মই বিশেষকৈ দুটা গ্ৰুপৰ ওপৰত আমি কৰি আছোঁ। এটা হ'ল ফিমেল ছেক্স ৱৰ্কাৰ আৰু এটা IDU। ফিমেল ছেক্স ৱৰ্কাৰত আমি এতিয়া বৰ্তমানলৈকে 7 চনৰ পৰা 39 গৰাকী আমি চিনাক্ত কৰিছোঁ। তাৰে 8 গৰাকী বৰ্তমান মৃত্যু হৈছে, বাকী গোটেইকেইগৰাকী সুন্দৰভাৱে ART লৈ জীৱন নিৰ্বাহ কৰি আছে। আৰু ফিমেল ছেক্স ৱৰ্কাৰৰ ক্ষেত্ৰত আমি তেওঁলোকক আৰু কিবা ধৰক অধিক কিবা কৰিবৰ কাৰণে বা তেওঁলোকক এই বৃত্তিৰ পৰা যদি কিবা সকাহ দিবৰ কাৰণে চেষ্টা কৰোঁ, তেনেকুৱা ধৰণৰ কাম আমি কৰি আছোঁ। আমি এই মাহতো আমি এটা বিউটিচিয়ান ট্ৰেইনিঙৰ কথা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতে আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ সহযোগত আমি পাতিছোঁ। এইটো মাহৰ পৰা আৰম্ভ হ'ব। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টেও আমাক যথেষ্ট সহায় কৰিছে। এইটোৰ কাৰণে ফ্ৰী ট্ৰেইনিঙৰ এটা ব্যৱস্থা কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে। আৰু এইটো মাহৰ পৰা আমি 25 গৰাকী HRG আৰু তেওঁলোকৰ যিজনী ছোৱালী বিশেষকৈ তেওঁলোক যেন আকৌ সেই বৃত্তিলৈ যাব নোৱাৰে, সেইটো বাবে আমি তেওঁলোকক এটা প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ। তাৰ লগে লগে আমাৰ যিটো IDU প্ৰজেক্ট আছে, IDU প্ৰজেক্টটোত আমি বৰ্তমানলৈকে 300 IDU চিনাক্ত কৰিছোঁ। IDU চিনাক্ত কৰাৰ তাৰ ভিতৰত আমি প্ৰায় যথেষ্ট ICTC এইটো মাহৰ ৰিজাল্ট অনুযায়ী এতিয়ালৈকে 67 জন HIV পজিটিভ বিভাগত পোৱা গৈছে। আৰু তেওঁলোকৰ কাৰণে আমাৰ যিখিনি কৰণীয় আছে বা আমাৰ যিটো ফিল্ড লেভেলত আমি যিটো কৰিছোঁ, তেওঁলোকক প্ৰত্যেক দিনে আমাৰ PA-সকলে লগ কৰা, তেওঁলোকক আমাৰ ORW আছে আউটৰিচ ৱৰ্কাৰ, তেওঁলোকক ফিল্ডত যেন মনিটৰিং কৰা, তেওঁলোকক আমাৰ কাউন্সিলাৰে সহায় কৰে, MNE সহায় কৰে, তেওঁলোকৰ মেডিকেল চেকআপ, CBS কেম্প যিটো কমিউনিটি বেছ HIV স্ক্ৰিনিং আমি কাম কৰি আছোঁ। এইখিনি কাম আমি সুচাৰুৰূপে কৰি আছোঁ। আৰু তেওঁলোকৰ ভিতৰতে আমি যিখিনি পজিটিভ তেওঁলোকক আমি ধুনীয়াকৈ ART লিংকেজ কৰিছোঁ। আৰু গোটেইকেইজন পজিটিভে আমাৰ ইয়াত আমাৰ চেফৰ যিকেইজন পজিটিভ আছে গোটেইকেইজনে অন ART আছে আৰু তেওঁলোকে সুস্থভাৱে জীৱন নিৰ্বাহ কৰি আছে। আৰু তেওঁলোকে প্ৰায় আমাৰ অফিচত আহে, বহে, তেওঁলোকে কথা ভাগ লয়। আৰু তাৰ লগতে আমি OSTৰ ব্যৱস্থা এতিয়া কৰা হৈছে আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ ফালৰ পৰা। শিৱসাগৰতে OST ট্ৰেইনিং হৈ গৈছে, দেখিছোঁ ডক্টৰ নাৰ্ছসকলৰ। সোনকালে OST ব্যৱস্থা ল'লে তেওঁলোকে সেই ৰোগৰ পৰা সোনকালে উভতি আহিব বুলি আমি আশা কৰোঁ। আৰু তাতে আমি এতিয়া ইণ্টিগ্ৰেটেড কেম্প কিছুমান হাতত লৈছোঁ, য'ত হেপাটাইটিছ C ডিপাৰ্টমেণ্ট, হেপাটাইটিছ ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, আমাৰ NTEP নেশ্যনেল টিউবাৰকুলোচিছ এলিমিনেশ্যন প্ৰগ্ৰেম আৰু আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ লগতে তেওঁলোকৰ আজিও আমাৰ এখন এনেকুৱা কৰ্ডিনেশ্যন মিটিং আছে, য'ত জাকিৰ হুছেইন ছাৰো আমাৰ ইয়াত আজি উপস্থিত হৈছে এই কৰ্ডিনেশ্যন মিটিঙৰ কাৰণে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ। আৰু মই এটা আহ্বান জনাম যে যিসকল আমাৰ শিৱসাগৰবাসী বা অসমবাসী মানুহ তেওঁলোকে যেন ওলাই আহে এই IDU বিলাকলৈ। বিশেষকৈ দেখা গৈছে যে যিখিনি IDU আমি এতিয়া পাইছোঁ প্ৰায় বয়স 20 বছৰ 25 বছৰৰ তলৰ ল'ৰা ছোৱালী। আৰু তেওঁলোকক এতিয়া বস্তুটো সম্পূৰ্ণকৈ জ্ঞান হোৱা নাই কাৰণে তেওঁলোকে এইটো নিচাসক্ত অৱস্থাত আৰু বিশেষকৈ চব পঢ়া শুনা ল'ৰা ছোৱালী এই বিষয়ত ওলাই গৈছে। সেইটো কাৰণে মই আমাৰ শিৱসাগৰবাসী বা অসমবাসী মানুহক জনাম যে আপোনালোকে আহক, আমাৰ ওচৰত কিবা থাকিলে কওক, আমি যেন এখন ড্ৰাগছমুক্ত শিৱসাগৰ বা ড্ৰাগছমুক্ত অসম গঢ়ি তুলিব পাৰোঁ তাৰ বাবে চেষ্টা কৰি আছোঁ। আমাক আপোনালোকে সহযোগ কৰিব বুলি